हेलो फ्रेंड्स, मैं এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগলৈ আৰু আহিলোঁ। এয়া মই এটা মছলা ৰেডি কৰিবলৈ যাই আছোঁ। ইয়াতে মই পিঁয়াজ, এডোখৰ আদা আৰু নহৰু দুমুঠিমান, মানে নহৰু অলপ বেছিকৈ দিছোঁ ইয়াত মই, আৰু দুটা ডাঙৰ ডাঙৰ বিলাহী, এডোখৰ দালচেনি, দুটা ইলাচি আৰু তিনিটা লং দি দিছোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ পেষ্ট বনাই লৈ আহিলোঁ। এয়া দেখিছে, এয়া হৈছে আঠিয়া কলৰ পচলাটো মই সৰু সৰুকৈ টুকুৰা কৰি লওঁ, আৰু আপোনালোকেও যদি এনেকৈ টুকুৰা কৰি থাকিলে আহবিলাক ধুনীয়াকৈ হাতেৰে গুচাই ল'ব। আৰু সৰু সৰু টুকুৰা এইকাৰণে কৰিছোঁ, সৰু সৰু টুকুৰা কৰিলে মিক্সাৰ গ্ৰাইণ্ডাৰত দিবলৈ সুবিধা হয় যে, সেইবাবে মই সৰু টুকুৰা কৰি লৈছোঁ। আৰু এইখিনি সৰু টুকুৰা কৰি লৈ মই ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত এটা পেষ্ট বনাই ল'ম। গৰমৰ দিনত কল পচলা খাব লাগে, শৰীৰটো ঠাণ্ডা পৰি থাকে আৰু আইৰণৰে ভৰপূৰ। পচলা খাই থাকিব লাগে, আমাৰ অসমীয়া মানুহে পচলা খায় আৰু বহুত ধৰণে বনাব পাৰি। মই আজি বনাব লৈছোঁ লোকেল কুকুৰাৰ মাংসৰে। কেতিয়াবা খাইছেনে আপোনালোকে? এয়া দেখিছে মই বিলাহী পিঁয়াজৰ পেষ্ট আৰু এইখিনি কল পচলাৰ পেষ্টটো বনাই আনিলোঁ। এতিয়া মই গেছটো জ্বলাই ইয়াত কেৰাহীটো গৰম হ'বলৈ পাতি দিলোঁ। এতিয়া মোৰ কেৰাহী গৰম হৈছে। এতিয়া মই ইয়াতে সৰিয়হৰ তেল, মাষ্টাৰ্ড অইল অলপমান দি দিলোঁ। এতিয়া মই ইয়াত কি দিম, অকণমান হালধি দি দিম। হালধি এইকাৰণেই দিম, হালধি দিলে তেলটো গালৈকে ছিটিকি নাহে। এতিয়া গৰম হৈছে, যাতে মই পচলাখিনি আগতে ভালদৰে ভাজি ল'ম। পচলাখিনি মই ভালদৰে ভাজি লৈ লৈছোঁ। আপোনালোকে বাৰু পচলা কেনেদৰে খায়, আপোনালোকে কমেণ্টছত মোক জনাবচোন। মানুহে বহুত ধৰণে পচলা খায়, আৰু মোৰ এইটো এটা বেলেগ ডিজাইনৰ, মানে কুকুৰাৰ মাংসৰ সৈতে পচলা বহুত সোৱাদ লাগে। ইয়াত মোৰ পচলাখিনি ভজা হৈ গৈছে। এতিয়া মই এইখিনি উঠাই থৈ দিলোঁ বাটিত। এতিয়া এইটো কেৰাহীতে মই আৰু অকণমান তেল দি দিম। এইখিনিত মই এতিয়া মাংসটো ফ্ৰাই কৰি ল'ম। বেছি তেল দিয়া নাই, তেল শৰীৰৰ বাবে বেয়া বাবে মই বহুত কমেই দিওঁ তেল, বেছি তেল মই নাখাওঁ। অকণমান তেল দিছোঁ। এতিয়া তেলটো ধুনীয়াকৈ গৰম হ'বলৈ ধৰিছে। ভিডিঅ'টো অলপমান উল্টা পুল্টা ৰেকৰ্ডিং হৈছে, বেয়া নাপাব তাৰ বাবে। অকলে কৰিলে অলপ প্ৰব্লেম হয়। এয়া চেনি, গোটা জিৰা, তেজপাত, পিঁয়াজ আৰু এটা শুকান জলকীয়া। চেনিটো দিলে ধুনীয়া এটা কালাৰ হৈ যায়, সেইবাবে মই চেনি এড কৰিছোঁ। আপোনালোকে নকৰিবও পাৰে, কোনো কথা নাই। ডায়েবেটিছ বা প্ৰেছাৰ পেচেণ্টে চেনি নোখোৱাটোৱেই ভাল, তেওঁলোকৰ বাবে এনেই বনাই দিব। পচলাটোতো ভালেই, প্ৰেছাৰৰ বাবেও বহুত ভাল, ঠাণ্ডা হয় বস্তুটো। গোটা জিৰা, পিঁয়াজ মই বেছি দিয়া নাই, যিহেতুকে মই পেষ্টটোত পিঁয়াজ দিছোঁ, এটা সৰু পিঁয়াজ দিছিলোঁ। আৰু তেজপাতখিনি দি এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম। প্ৰায় ভজা হৈ গৈছে। মই আগতে মেৰিনেট কৰি থৈ দিয়া মাংসখিনি ইয়াত দিম। মই ইয়াত বেলেগ একো দিয়া নাই, নিমখ, হালধি, আলু আৰু কেঁচা পিঁয়াজ এইখিনি দিছিলোঁ। তাৰ লগত মই আগতে বনাই থৈ দিয়া বিলাহীৰ, আদা, নহৰু, পিঁয়াজৰ পেষ্টটো দি দিম। আৰু গোটেইখিনি দি নিদিওঁ, মই বেছিকৈ দিম, বেছিভাগ দি 20% মান মই ৰাখি থৈ দিছোঁ, যাতে মই সেইখিনি আৰু পিছত দিম, এটা বেলেগ টেষ্ট হ'বলৈ। ভালদৰে ভাজিম। তেলখিনি বিৰিঙি উঠিব তেতিয়া মই ইয়াতে চিকেনখিনি এড কৰি দিম। চিকেনখিনি মই ইয়াতে এড কৰি দিলোঁ। এতিয়া চিকেনখিনি এতিয়া ভালদৰে লৰাই দিম ইয়াতে, যাতে মছলাখিনি ভালদৰে লাগি যায়। বহুতেই সোৱাদ লগা হয়, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। নিশ্চয় মানুহে খায় এনেকৈ, আপোনালোকে চাগে খাইছে।
এতিয়া মই ভাজি থৈ দিয়া পচলাখিনি ইয়াতে এড কৰি দিলোঁ। এতিয়া মই ইয়াতে অলপমান জিৰা গুড়ি, ধনিয়া গুড়ি এড কৰি দিম। মই এইটো একদম ড্ৰাইকৈ বনাম, আৰু আপোনালোকে যদি অলপ পানী দি কাৰী টাইপ বনাব খোজে তেতিয়াহ'লে তেনেকৈও বনাব বোলে। দুটা টেষ্ট লগাই দুটাই সোৱাদ লগা হয়। পানী উঠিছে, যেতিয়া ভালদৰে মাংসটো ভাজা হৈ যাব আৰু পানীখিনি শুকাই যাব, তেতিয়া আমাৰ মাংসটো ৰেডি হয়। মই যে তেতিয়া থৈ দিছিলোঁ টমেট'ৰ পেষ্টটো, মই এতিয়া আৰু এড কৰি দিলোঁ ইয়াতে। এতিয়া মই ঢাকনিখন লগাই দিম ইয়াতে। ইয়াত দেখিছে পানী শুকাই গৈছে আৰু মাংসটো ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, আৰু কি ধুনীয়া কালাৰ আহিছে। খাবলৈও বহুত সোৱাদ লগা। বনাবচোন এদিন আপোনালোকে।